আদা ইঞ্চিও নাই মাটি ওপৰতে ডালি দিছে ক'ত হ'ব এইটো 2 দিনে নাযাব 2 দিন কি এতিয়াই এনেকা হৈছে আৰু কি দিনৰ এইটো একবাৰ দিয়া লগে আহিব পাৰে পুৰা পাৰে কেন্দ্ৰীয় লগতে এনেকা কৰি পাৰিছে বুজিছা কৰি এইটো খালি ফুজিৰতে মাৰা ইটেই নাই আৰু রাস্তা গাড়ি একটা স্পিডত আহি কিনি ব্রেক মারলে তো সব চুচি যাব ইমান বছৰ পিছত ৰাস্তাটো পাইছিলে ৰাইজৰ কি অনুভৱ আছে ৰাস্তাটো আমি পালোঁ মানে কিবা আমাৰ 8 নং আমি দীপা চাৰিআলিলৈকে পালোঁ আৰু 65 বছৰ হৈ গ'ল 65 বছৰ পিছত যদি আমি ৰাস্তা পাইছোঁ এই ৰাস্তাটো এনেকৈ বনাইছে আকৌ ধূলিৰ ওপৰত মানে ঢালাই কৰি গৈ আছে 8 ইঞ্চিও নাই এই বস্তুটো যদি আপোনালোকে ইমান দিনৰ পিছত যদি পাইছোঁ চৰকাৰটো ঠিকেই আছে কিন্তু এইটো ঠিকাদাৰবিলাকে খাই আছে পইচাবিলাক এই ঠিকাদাৰটো এই চৰকাৰে চাব লাগে আৰু ভৱিষ্যত আমাৰ ৰাস্তাটো এনেকৈ বনাব নালাগে আমি ডাইৰেক্ট বন্ধ কৰি দিম কিমান কিলোমিটাৰ আছে তোমাৰ 2 কিলোমিটাৰ আছে 2 কিলোমিটাৰ 400 2 নম্বৰৰ পৰা আমাৰ 2 নম্বৰ দীপা নাহৰবাৰী 2 কিলোমিটাৰ 400 মিটাৰ ঠিকাদাৰ এইটো কি মুকেশ মিলি তাক কৈছোঁ আমি যে আপুনি কেনে এনেকৈ বনালে সি আকৌ উল্টাই ক'লে আমাক যে আপোনাৰ কি জানে মোৰ ইমান লছ হৈ আছে বুলি ক'লে তেতিয়া আপুনি লছ হ'লে বনাব নালাগে আকৌ ৰাস্তাটো যদি আপোনাৰ লছহে হয় তেতিয়া আমাৰ ৰাস্তাটো আপুনি বনাব নালাগে এতিয়া আমি কিবা কৈছোঁ ৰাজ্যৰ পৰা মানে মই কিবা কৈছোঁ আৰু চৰকাৰক মই ইমানেই ধন্যবাদ কিবা কৰিছোঁ চৰকাৰে অতি সোনকালে আমাৰ ৰাস্তাত ভালকৈ কিবা তদন্ত কৰি দিয়ক মানে মই কৈছোঁ